বন্ধুসকল বিজ্ঞানে মানুহৰ জীৱনটোৱে হলনি কৰি দিলে বিজ্ঞানে কৰা কিছুমান আৱিষ্কাৰে আমাৰ জীৱনটো বহুত সহজ কৰি তুলিছে মানুহৰ দ্বাৰা কৰিব নোৱাৰা কিছুমান কঠিন কাম সহজে কৰিবলৈ বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ বস্তুৰ ইনভেনচন কৰি উলিয়াইছে তো বন্ধুসকল আজি মই এনেকৈ কেইটামান আৱিষ্কাৰৰ কথা কম যি কেইটা বৰ্তমান নাই কিন্তু যদি থাকিলে হয় তেতিয়াহলে বিজ্ঞান আৰু বেছি আগবাঢ়ি গল হয় তো বন্ধুসকল স্বাগতম জনাইছো জিজি ফেক্টৰ আকৌ এটা নতুন ভিডিও লৈ ভিডিওটো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ অ্যামেজিং ফেক্টৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিব নাপাহৰিব তো বন্ধুসকল ভিডিওটো আৰম্ভ কৰো আজিকালি যেতিয়া আমি এটা ফোন কিনিব যাওঁ তেতিয়া আমি তাৰ ৰেম আৰু ইন্টাৰনেল মেমৰি কিমান হয় তাক চাইহে লওঁ যাতে আমি বিচৰা মতে আমি ডাটা জমা কৰি ৰাখিব পাৰোঁ কাৰণ যদি ইন্টাৰনেল মেমৰি বা এক্সটাৰ্নেল মেমৰি কম হয় তেতিয়া আমি সেই ফোনটোত বেছি ডাটা জমা কৰি ৰাখিব নোৱাৰিম আৰু তাৰ ফলত আমি বিচৰা কিছুমান বস্তু হেৰুৱাব লগা হ'ব পাৰে বন্ধুসকল আপুনি কল্পনা কৰকচোন আপোনাৰ ওচৰত এটা মোবাইল আছে যাৰ 1GB ইন্টাৰনেল মেমৰি আছে আৰু তাত 1GB এক্সটাৰ্নেল মেমৰি ইনষ্টল হ'ব তেতিয়া আপুনি কি কৰিব আপুনি হয়তো সেই ফোনটো চলাবলৈ বেয়া পাব কাৰণ আজিকালি এখন হাই কোৱালিটিৰ চিনেমাতে 1GB কৈও অধিক থাকে বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে এজন ব্যক্তি যিগৰাকীৰ নাম আছিল জন স্লট এই ব্যক্তিজনে এনেকুৱা এটা আৱিষ্কাৰ কৰি উলিয়াইছিল য'ত আপুনি 2GB ডাটা কাৰ্ডত আজিকালি 128GB ডাটা ৰাখিব পাৰিব মানে তেওঁ এনেকুৱা এটা ডাটা কম্প্ৰেছন টেকনিক বনাইছিল য'ত এখন ফুল হলিউড মুভি মাত্ৰ 8KBত কম্প্ৰেছ কৰিব পৰা গৈছিল আৰু তেওঁ ইয়াৰ নাম ৰাখিছিল স্লট ডিজিটেল কোডিং সিস্টেম তেওঁ সেই আহিলাৰ প্ৰদৰ্শন ফিলিপছ কোম্পানী এক্সিকিউটিভৰ আগত কৰিছিল তেওঁ 8খন হলিউড মুভি মাত্ৰ 64KBৰ চিপত এখনৰ পাছত আন এখনকৈ প্ৰদৰ্শন কৰি দেখাইছিল কিন্তু তেওঁ সেই আহিলাটো ফিলিপছ কোম্পানীৰ হাতত দিয়াৰ আগতে 11 জুলাই 1999 চনৰ ৰহস্যময়ভাৱে তেখেতৰ মৃত্যু হৈছিল যিটো ফ্লপি ড্ৰাইভত তেওঁ সেই আহিলাটো সেভ কৰি ৰাখিছিল সেইটো তেওঁ মৃত্যুৰ পাছতে ৰহস্যময়ভাৱে নাইকিয়া হৈ গ'ল কেইবামাহ বিচৰাৰ পাছতো সেই ফ্লপি ড্ৰাইভটো ক'তো পোৱা নগ'ল যদি সেই আৱিষ্কাৰটো এতিয়া থাকিলে হয় ভাবিছো কিমান ভাল হ'ল হয় কেমিষ্ট মৰিছ ৱাৰ্ট নামৰ ব্যক্তিজনে এনেকুৱা এটা পদাৰ্থৰ আৱিষ্কাৰ কৰিছিল যিটো বহুত বেছি তাপমানো সহ্য কৰিব পাৰিছিল এটা টেলিভিছন শ্ব' সায়েন্স এণ্ড টেকনলজিত তেওঁ এই পদাৰ্থটোৰ প্ৰদৰ্শন কৰিছিল তেওঁ সেই পদাৰ্থটো ষ্টাৰলাইট নামেৰে নামাকৰণ কৰিছিল কোৱা হয় যে এই পদাৰ্থবিধে 10,000 ডিগ্ৰীতকৈও বেছি তাপমান সহ্য কৰিব পাৰিছিল ইয়াৰ উপৰি ই নিউক্লিয়াৰ বিস্ফোৰণৰ তাপমানো অতি সহজে সহিব পাৰিছিল এই টিভি শ্ব'ত তেওঁ কৈছিল যে এটা কণিক যদি ষ্টাৰলাইট মানে সেই পদাৰ্থবিধে লেপি জুই মাজত দি দিয়া হয় তেতিয়া সেই কণিটোৰ একো অনিষ্ট কৰিব নোৱাৰে নাচায়ো এই পদাৰ্থটোৰ ওপৰত আগ্ৰহ দেখুৱাইছিল যদিও সেই ব্যক্তিজনে কোনোদিনে সেই পদাৰ্থটো কেনেকৈ বনাইছিল তাৰ কথা কাৰো আগত নকৈছিল আৰু তেওঁ মৃত্যুৰ লগতে সেই পদাৰ্থটো হেৰাই গ'ল যদি সেই পদাৰ্থটো থাকিলে হয় তেতিয়া হয়তো আমি সূৰ্যটো আৰু ওচৰলৈ গৈ কিনে সূৰ্যটোৰ বিষয়ে আৰু ভাল ভাল কথা আৰু আমেজিং কথা জানিব পাৰিলো হয় নিকোলা টেসলাৰ বিষয়ে আপুনি হয়তো জানে যিজনে এচি কাৰেণ্টৰ আৱিষ্কাৰ কৰিছিল তেওঁ সেই সময়ৰ এজন মহান বিজ্ঞানী আছিল তেওঁ আৱিষ্কাৰসমূহ সেই সময়তকৈ অধিক বেছি আগবঢ়া আছিল তেওঁ এনেকুৱা বহুত আৱিষ্কাৰ কৰিছিল যিটো এতিয়াও মানৱ জাতিৰ বহুত কামত আহি আছে কিন্তু তেওঁৰ কিছুমান আৱিষ্কাৰ তেওঁৰ লগতে নাইকিয়া হৈ গ'ল বা লুকুৱাই দিয়া হ'ল কোৱা হয় যে 1930 চনত পাৰ্টিকেল বিম ৱেপনৰ আৱিষ্কাৰ কৰিছিল যাক ডেথ ৰে নামেৰে জনা হৈছিল এই সঁজুলিটোৰ দ্বাৰা ডাঙৰ ডাঙৰ এয়াৰক্ৰাফ্টবোৰক কেইবা মাইল দূৰৰ পৰাই নষ্ট কৰিব পাৰিলে হয় এই সঁজুলিটো ইমানে শক্তিশালী আছিল যে যিখন দেশৰ ওচৰতে থাকিলে হয় সেই দেশখনক কোনো হৰুৱাব নোৱাৰিলে হয় কিন্তু কোৱা হয় যে এই সঁজুলিটোক নিকোলা টেসলাই কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিলে কাৰণ যিমান পৰিমাণৰ ধন ইয়াৰ বাবে লাগিছিল সিমান পৰিমাণৰ ধন তেওঁ কেতিয়াও যোগাৰ কৰিব নোৱাৰিলে সেইটো সময়ত মানুহে ভাবিছিল যে এনেকুৱা সঁজুলি বনোৱাটো সম্ভৱ নহয় সেইবাবে কোনো কোম্পানী বা কোনো দেশে এই প্ৰজেক্টটোৰ ওপৰত পইচা লগাবলৈ ইচ্ছা কৰা নাছিল আৰু এই আৱিষ্কাৰটো টেসলাৰ মৃত্যুৰ লগতে হেৰাই গ'ল বন্ধুসকল টাইম ট্ৰেভেলিং কৰাৰ কথা মই আগৰ ভিডিঅ' এটাত কোৱা আছে যদি এতিয়ালৈকে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে আই বটনত ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব পাৰে মই ইয়াৰ লিংক ডিছক্ৰিপশ্যনতো দি দিম কোৱা হয় যে 1967 চনৰ সময়ত ফাদাৰ এনেটিকে এনেকুৱা এটা মেচিনৰ আৱিষ্কাৰ কৰিছিল যাৰ দ্বাৰা ভূতকালৰ বস্তু দেখিব আৰু শুনিব পৰা গৈছিল এই মেচিনটোৰ নাম কোনোভাইজাৰ নামেৰে জনাজাত ফাদাৰ এনেটিকৰ মতে লুমিনাছ এনাৰ্জি আৰু শব্দ যেতিয়া কোনো বস্তুৰ পৰা ওলায় তেতিয়া প্ৰকৃতিত তাৰ প্ৰভাৱ পৰে আৰু তাতে ৰখি যায় আৰু কোনোভাইজাৰ ব্যৱহাৰ কৰি সেই এনাৰ্জিৰ দ্বাৰা আমি ভূতকালৰ বস্তু শুনিব আৰু দেখিব পাৰিম তেওঁ কৈছে যে তেওঁ সেই মেচিনটোৰ দ্বাৰা ভূতকালৰ বহুত বস্তু দেখিছে আৰু শুনিছে য'ত তেওঁ যীশু খ্ৰীষ্টৰ খোজটো দেখিছিল তেওঁ জীৱনৰ শেষ সময়ত সেইসকল মানুহক লগ কৰিছিল যিসকলে এই মেচিনটো বনোৱাত তেখেতক সহায় কৰিছিল আৰু তাৰ পাছতে সেই মেচিনটো নষ্ট কৰি দিছিল
উইলিয়াম ৰিচ নামৰ অষ্ট্ৰেলিয়াৰ এজন সাইকো এনালিষ্টে এনেকুৱা এটা মেচিনৰ আৱিষ্কাৰ কৰিছিল যাৰ দ্বাৰা বৰষুণ মাতিব পৰা গৈছিল এই মেচিনটোৰ নাম আছিল ক্লাউড বাষ্টাৰ এই ডিভাইচটোৱে বৰষুণৰ প্ৰতি হোৱা বাতাবৰণত থকা এটা এনাৰ্জিক মেনিপুলেট কৰিছিল এই এনাৰ্জিটোৰ নাম তেওঁ আৰ্গন এনাৰ্জি ৰাখিছিল 6 জুলাই 1953 চনত উইলিয়াম ৰিকে বৰষুণ আনিবৰ বাবে ৰাতিপুৱা সময়ত এই মেচিনটোৰ ব্যৱহাৰ কৰিছিল আৰু পাছবেলা সময়ত বৰষুণৰ আৰম্ভ হৈছিল কিন্তু 1953 চনৰ পাছত এই মেচিনটোৰ কেতিয়াও ব্যৱহাৰ নকৰিলে কাৰণ সেই সময়ত এই আৱিষ্কাৰটোক মানে ক্লাউড বাষ্টাৰটোক আইনে মানি লোৱা নাছিল আৰু তেওঁ গ্ৰেপ্তাৰ কৰিছিল আৰু পাছত তেওঁৰ জেলতে মৃত্যু হৈছিল বহুত মানুহে এতিয়াও কয় যে সেই আৱিষ্কাৰটোৰ দ্বাৰা খেতিয়কসকলৰ বহুত সুবিধা হ'ল হয় তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব আপোনালোকৰ এটা লাইকে আমাক আৰু ভাল ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায় তেতিয়াহ'লে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টৰ সৈতে তেতিয়ালৈকে